নমস্কাৰ আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো ভিডিঅ'টো এই কাৰণে বিশেষ কাৰণ আজি আমি এটা ইন্টাৰভিউ কৰিম আসলতে ইন্টাৰভিউ ঠিক নহয় কথোপকথন সদায় আমি একোজন বিশেষ মানুহৰ কথোপকথন বা ইন্টাৰভিউ লোৱা বিভিন্ন চেনেলত দেখো কিন্তু সেই বিশেষ মানুহজন কেতিয়াবা আমাৰ নিজৰে ঘৰখনৰ মুৰব্বীজন হ'ব পাৰে আৰু যদি সেই মুৰব্বীজন এনেকুৱা এজন ব্যক্তি হয় যিয়ে নিজৰ জীৱনৰ ৩৫টা বছৰ শিক্ষকতাৰ নামত দিছে আৰু লগতে মৰিগাঁওৰ মিলনপুৰৰ সমাজখনৰ এটা অতি গুৰুত্বপূৰ্ণ নাম ৰূপে আজিও পৰিচিত হৈ আছে আৰু সেইজন ব্যক্তি আন কোনো নহয় মোৰ শহুৰ মোহাম্মদ সাত্তাৰুদ্দিন আহমেদ আৰু আজি এই ভিডিঅ'টোত আমি তেখেতৰ লগত বিভিন্ন ধৰণৰ কথা পাতিম আহকচোন তেওঁৰ লগত চিনাকি হওঁ আৰু এইখিনি যে ৰাইজ সকল মই আপোনালোকক এটা কথা আসলে এটা বস্তু দেখাব বিচাৰিছো ঘড়ীটোলৈ আৰু এতিয়া ৰাতি 11:15 হৈছে দিনটোৰ ব্যস্ততাৰ পাছত আব্বাই আমাক এইখিনি সময় দিছে যাতে আমি বহি কথা পাতিব পাৰো ৭৭ বছৰ হয়নে আব্বা আপোনাৰ 77 অৰ 78 প্লাছ বছৰৰ ব্যক্তি এগৰাকীয়ে 11:15 বুৱাৰীৰ লগত কথা পাতিব আহিছে সঁচাকে ভাল লগা কথা নহয় নে আহকচোন তেওঁৰ লগত কথা পাতো প্ৰথম প্ৰশ্ন হিচাপে একেবাৰে সাধাৰণ প্ৰশ্ন সাত্তাৰুদ্দিন আহমেদে নিজৰ সংজ্ঞা কি বুলি দিব মোৰ নিজৰ সংজ্ঞা বুলিবলৈ হ'লে মই এজন ৰিটায়াৰ্ড শিক্ষক আৰু 4টা ল'ৰা ছোৱালীৰ বাপেক এতিয়া আৰামত ৰিটায়াৰ্ড হৈ পেলাই আৰু ঘৰত ল'ৰা ছোৱালী লৈ আৰু নাতি পোৱালীক লৈ খেলি ধূলি থকা এজন মানুহ ঠিক আছে গতিকে আপুনি আৰম্ভণিতে সংজ্ঞাতে ক'লে যে আপুনি এগৰাকী ৰিটায়াৰ্ড শিক্ষক আৰু ইতিমধ্যে মই ইন্ট্ৰডাকশ্যনতো কৈছো যে আমাৰ আব্বাই ৩৫টা বছৰ শিক্ষকতাৰ নামত দিছে কিন্তু শিক্ষক হিচাপে তেওঁ কেনেদৰে আহিলে শিক্ষকতা তেওঁ অভিজ্ঞতা কি সেইখিনি জনাৰ আগতে আব্বাৰ শিশুকাল আৰু শৈশৱটো জনাৰো মোৰ এটা আগৰে ইচ্ছা আছে গতিকে আব্বা বলক উভতি যাও আপোনাৰ সেই গাঁওখনলৈ য'ত আপুনি ডাঙৰ হৈছে জন্ম লৈছে পঢ়িছে আৰু আজি এই দিনটোলৈকে আহি পাইছে মোৰ পুৰণা কথা সুধিলেতো পুৰণা স্মৃতিবিলাক আহে ভালেই লাগে মই এইটো মৰিগাঁও জিলাৰ পৰা মৰিগাঁও টাউনৰ পৰা উত্তৰ পূবৰ প্ৰায় 5 কিলোমিটাৰমান দূৰৰ খাপমাৰী গাঁও এখন পিছপৰা গাঁও তাত মোৰ জন্ম হৈছিলে 1946 1 আগষ্ট মানে স্বাধীনতাৰ আগত সেইকাৰণে মোৰ ভাল লাগে মই ব্ৰিটিছৰ দিনৰ মানুহ আচ্ছা যি কি নহওক 1946 1 আগষ্টত জন্ম আমাৰ মা বাবা বিশেষ শিক্ষিত নাছিল হ'লেও বাবা কিন্তু যাক তোমালোকে আজিকালি আব্বা বুলি কোৱা বাবা শিক্ষাৰ প্ৰতি খুব অনুৰাগী আছিলে সেইকাৰণে মোক 51 চনতেই 46 5 বছৰ বয়সতে আমাৰ গাঁৱৰে প্ৰাইমাৰী স্কুলখনত নামভৰ্তি কৰি দিলে তেতিয়া আকৌ প্ৰাইমাৰী স্কুলৰ শ্ৰেণীবিলাক কি জানানে ক খ প্ৰথম দ্বিতীয় এলকেজি ইউকেজি এইবিলাক আছে এতিয়া সেইবোৰ নাই ক খ প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেণীত এলপি স্কুল সমাপ্ত হয় যাক তোমালোকে এতিয়া লোৱাৰ প্ৰাইমাৰী বুলি কোৱা আচ্ছা প্ৰাইমাৰী শেষ হ'ল 51ৰ পৰা 55ত মই সমাপ্ত কৰিলোঁ কৰি তাৰপিছতে আমাৰ জালুগুটিত আমাৰ পৰা প্ৰায় 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ দূৰ হ'ব জালুগুটি হাইস্কুলখন ME আৰু HE এমালগামেটেড স্কুল সংযুক্ত স্কুল গতিকে তাত গৈ পেলাই আমাক নামভৰ্তি কৰাই দিলে কিন্তু কাহিনীবিলাক তোমালোকে পুৰণা কাহিনী শুনিলে হাঁহি উঠিব ইয়াতে মই ক্লাছ 3 পাৰ হৈ গ'লোঁ কিন্তু ME স্কুলত তাত ME শাখাত আকৌ ক্লাছ 3 বঢ়াব লাগে ল'ৰা ছোৱালীয়ে কিন্তু মই ইমান ভাগ্যৱান মই যি বছৰ 55ত গৈ পেলাই তাত 55-6 ছেছন তাত নামভৰ্তি কৰিছোঁ সেই বছৰে ক্লাছ 3টো তাৰ পৰা উঠাই দিলে গতিকে মই ডাইৰেক্ট ক্লাছ 4ত ল'লোঁ গতিকে 4, 5, 6 এই তিনিটা হ'ল আপাৰ প্ৰাইমাৰী 4, 5, 6 কমপ্লিট কৰাৰ পাছত 7, 8, 9, 10 হাইস্কুল ছেকশ্যন হ'ল 1963 মই তাৰ পৰা মেট্ৰিকুলেশ্যন পৰীক্ষাত মই দিলোঁ কিন্তু তাতো আকৌ নিজকে মোৰ ক'লে বেয়া লাগে ভাগ্যৱান বুলি কওঁ কিয় 1963
ইউনিভাৰ্চিটিৰ কণ্ডাক্ট কৰিছে লাষ্ট ইয়াৰ মই 1963 মেট্ৰিক পৰীক্ষা দিছোঁ 1964 পৰা সেৱাই লৈছে গতিকে মোৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেটখন ইউনিভাৰ্চিটি চাৰ্টিফিকেট আচ্ছা মানে আপোনাৰ যদি চাৰ্টিফিকেট যাও তেনেহলে মানে ইউনিভাৰ্চিটি নাম গুৱাহাটী আছে ইউনিভাৰ্চিটি কিন্তু মোৰ নেক্সট ইয়াৰৰ পৰা সেৱা আজিকালিতো আৰু হাইস্কুল পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী আমাৰ দিনত হায়াৰ ছেকেণ্ডেৰী নাছিলে তেতিয়া প্ৰি ইউনিভাৰ্চিটি এতিয়া মোৰ কলেজ লাইফ আৰম্ভ হৈ গ'ল এই প্ৰি ইউনিভাৰ্চিটি এইটো তাৰ কাৰণে মই নগাঁও কলেজত ভৰ্তি হ'লোঁ প্ৰি ইউনিভাৰ্চিটি ছায়েন্সত এবছৰীয়া কোৰ্ছ এবছৰীয়া কোৰ্ছ প্ৰি ইউনিভাৰ্চিটি দিয়াৰ পাছত প্ৰি ইউনিভাৰ্চিটিত ফাইনেলত উত্তীৰ্ণ হোৱাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিয়ে কণ্টেক্ট কৰে তাৰপিছতে মোৰ ডিগ্ৰী আৰম্ভ হৈ গ'ল ডিগ্ৰী আমাৰ 3 বছৰীয়া আছিলে এই 3 বছৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এই 3 বছৰ মানে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ 2টা বছৰ যোৱাৰ পাছত যিটো পাৰ্ট 1 বুলি কয় এটা ফাইনেল হয় পাৰ্ট 1টো কমপ্লিট হোৱাৰ পাছত থাৰ্ড ইয়াৰটো দিয়াৰ পাছত ফাইনেল কমপ্লিট হয় আচ্ছা ঠিক তেনেকৈ মই 68-69 ছেশ্যনত BSc কমপ্লিট কৰিলোঁ অৱশ্যে তাৰপিছত হায়াৰ ডিভিজনৰ কাৰণে মোৰ লিপচা এটা আছিলে কিন্তু তেতিয়া মোৰ ঘৰুৱা আৰ্থিক অৱস্থাও সিমান সচল নহয় তাৰ পৰা ভাবিলোঁ তেনেকুৱা এটা উচ্চ আকাংক্ষা থাকিলেও সিমানতে সমাপ্ত কৰিলোঁ কৰি আৰু বহি গ'লোঁ আৰু গতিকে বাবাৰ লগত আলোচনা কৰিলোঁ বাবাই ক'লে ঠিক আছে এতিয়া তোমাৰ এইটো কমপ্লিট হ'ল যেতিয়া এতিয়া কিবা এটা চিন্তা কৰা আৰু এনেদৰে চিন্তা কৰাৰ সময়তে ৰিজাল্ট ঠিক ওলোৱা নাই BSc ফাইনেলৰ এনেতে মোৰ ওচৰৰে এজন মানুহ আছিলে মই তেখেতক ককাইদেউ বুলিয়ে মাতোঁ ইছমাইল খান তেখেতে ক'লে ছাটাৰ ভাই মোক আকৌ ছাটাৰ ভাই বুলিয়ে মাতে ছাটাৰ ভাই এতিয়া পৰীক্ষাটো দিলাই মই বোলো কেনেকুৱা মই বোলো ইনশাল্লাহ ভালেই হ'ব লাগে কৈছে আচ্ছা অকণমান কিবা এটা সহায় কৰি দিবা নেকি মই ভাবিলোঁ কি সহায় কৰিম তেতিয়া ক'লে যে মই নাগাবান্ধা হাইস্কুল তাতেই মই শিক্ষকতা কৰি আছোঁ তাত মানে আমাক এজন অংকৰ BSc টিচাৰ এজন শ্বৰ্ট হৈ আছে বৰ প্ৰয়োজন আৰু আমাৰ BSc টিচাৰজন হ'লে আমাৰ স্কুলে মানে ডেফিচিট গ্ৰাণ্ট পাব ডেফিচিট মানে তেতিয়া দিনত কি আছিলে জানানে এনেই এডহক ষ্টেজত আছে ডেফিচিট বুলি কয় ফিজখিনি লয় আৰু চৰকাৰৰ পৰা অলপ পইচা দিয়ে সেইটোৱে তেতিয়া এইটো আজিকালি গভৰ্ণমেণ্ট স্কুলৰ নিচিনা সেইটোৱে আৰু আচ্ছা তেতিয়া মই ভাবিলোঁ এনেই বহি থকাতকৈ ৰিজাল্টৰ আগতে এয়া কৈছে যদি ইচ্ছা কৰা তেনেহ'লে বোলে হেৰি কৰি মই হেডমাষ্টৰৰ লগত আলোচনা কৰিলোঁ তেতিয়া হেডমাষ্টৰক সাক্ষাৎ কৰাই দিলে হেডমাষ্টৰে ক'লে ঠিক আছে এতিয়া গৰমৰ বন্ধ জুলাই মাহ তেতিয়া গৰমৰ বন্ধ চলি আছে 1 তাৰিখে আমাৰ 1 আগষ্টত আমাৰ স্কুল খুলিব আপুনি আহি যাওক মোক সৰু মানুহ যদিও আপুনি বুলিয়ে কৈছিলে মই বোলো ঠিক আছে আহিম এই বুলি সেই ইছমাইল তাইৰ লগতে আৰু 1 তাৰিখে গৈ পেলাই জইন কৰিলোঁ ৰাস্তা দূৰ প্ৰায় ঘৰৰ পৰা 12 কিলোমিটাৰমান হ'ব 12 কিলোমিটাৰ একো কথা নহয় চাইকেল চলাই যাম ৰাস্তা খুব ভাল নহয় তাতেতো আগষ্ট ৰেইনি ছিজন বাৰিষা ৰাস্তা আৰু আগতে ভাল আছিল যদিও বানপানীয়ে সৰু সৰু ৰাস্তাবিলাক ছিঙিলে ক'ৰবাত নামি চাইকেল ঠেলি পেলাই গৈ স্কুল পালোঁগৈ আৰু প্ৰথমতে ভাবিলোঁ কিয় আহিলোঁ ইয়ালৈ তাৰপিছত গৈ পেলাই গ'লোঁ আচ্ছা ঠিক আছে কথা দিলোঁ যেতিয়া বাৰু দুদিনমান আহি চাওঁচোন তো গৈ পেলাই চালোঁ তেতিয়া ক্লাছ 10ত সেইটো ফাৰ্ষ্ট মেটছ ক্লাছ 10 মেট্ৰিক দিব তাতে কেৱল 13টা ল'ৰা ছোৱালী এজনী ছোৱালী আৰু 12টা ল'ৰা ক্লাছ 10 মোক চবৰে লগত সাক্ষাৎ কৰাই দিলে সাক্ষাৎ কৰাই দি পেলাই ক্লাছ আৰম্ভ কৰিলে দুদিনমান পঢ়ালোঁ ইমান ভাল লাগিল ল'ৰা ছোৱালীবিলাক খুব আগ্ৰহী যদিও কম খুবেই আগ্ৰহী আৰু মোৰো কিবা এটা শিকাই ভাল লাগিল নতুনকৈ শিক্ষকতাটো পাইছোঁ সিহঁতক শিকাই ইমান ভাল লাগিল মোৰ শিকোৱা ভাল লগাটোৰ লগতে সিহঁতক যদি শিকিবলৈ ইমান ইচ্ছুক ল'ৰা ছোৱালীখিনি ভাল লাগিল মেট্ৰিক পৰীক্ষা দিলে মেট্ৰিক পৰীক্ষাত খুব ভাল ৰিজাল্ট এটাই হ'ল ভাল লাগিল থাকিলোঁ আৰু থাকিলোঁৱে 2 বছৰৰ পিছতে চৰকাৰে লৈ ল'লে স্কুলখন এতিয়া দৰমহা সম্পৰ্কীয় কথা এটা কওঁ তোমালোকক শুনিলে হাঁহি উঠিব মোক ক'লে হেডমাষ্টৰে আপুনি আহিছে আহক সেই কথা পতাত নাই ক'লে দেই এতিয়া দৰমহাটোৰ বিষয়েতো আপোনাক ক'ব লাগিব মই বোলো জানো কি কৰে নাজানো আৰু কৈছে আমি আৰ্টছৰ যিবিলাক গ্ৰেজুৱেট শিক্ষক
তেওঁলোকক 150 টকাকৈ দিওঁ 150 গতিকে আপুনি ছায়েন্সৰ যেতিয়া আপোনাক 10 টকা ধৰি দিম আপোনাক 160 টকা হয় 160 টকাৰে চাকৰি আৰম্ভ কৰিলোঁ তাৰপিছত আমাৰ বাবাই কি ক'লে কৈছে একো কৰিব নালাগে এই টকাখিনিৰে সৈতে তুমি তোমাৰ পিন্ধা উৰাখিনি কৰিবা আৰু তোমাৰ নেক্সট ভাইটো আমাৰ হাতে মোক কলেজৰ খৰচ দিবা তোমালোকে ভাবিছা 160 টকা দৰমহা হাঁহি উঠা কথা নহয় জানো মই নিজৰ পিন্ধা উৰা এইবিলাক গোটেইখিনি কৰি মেলি লৈ মোৰ ভাইটিটোক কলেজৰ খৰচ দি পেলাই কলেজ পঢ়াওঁ গতিকে 160 টকাৰ ভেলুটো তুমি মন কৰিবা আকৌ ইমান ভেলু 160 টকা আৰু তাৰপিছতে যেতিয়া প্ৰভিঞ্চিয়েলাইজ হ'ল প্ৰভিঞ্চিয়েলাইজ বুলি নকয় আৰু ডেফিচিট হ'ল তেতিয়া আমি স্কেল পালোঁ স্কেল হ'ল 225 টকা স্কেল আৰু কিবা কিবি মিলাই পেলাই 275 টকা এতিয়া তেনেহ'লে যদি চৰকাৰী দৰমহাই 275 টকা হয় মোক এনেই 160 টকা দিয়াটো ইমান কম নহয় ঠিকেই দিছিলে আচ্ছা সেই তেনেকৈ আৰম্ভ কৰিলোঁ ভাবিছিলোঁ স্কুলখনে এইটো পাওক আৰু মই ৰিজাল্ট ওলাব গুচি আহিম ৰিজাল্ট ইতিমধ্যে ওলাল ভালেই হ'ল আৰু ইমান ভাল লাগিল মই কিবা শিকাই পেলাই ভাল পোৱা হ'লোঁ থাকিলোঁ আৰু তাতে 20 বছৰ কমপ্লিট কৰিলোঁ 20 বছৰ কমপ্লিট কৰিলোঁ আৰু আটাইতকৈ ভাল লগা কথাটো কি জানানে যেতিয়া নিজৰ কথাবোৰ ক'ব নাপায় মই অংকৰ শিক্ষক অংক আৰু ছায়েন্স পঢ়াওঁ এতিয়া অংকত তাতে ফাৰ্ষ্ট ডিভিজন পোৱা আনকি ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীয়ে অন্য বিষয়ত নহ'লে মোৰ অংকত লেটাৰ পাবই গতিকে অঞ্চলটোত আৰু অঞ্চলটোত আৰু স্কুলখনত মোৰ এনেকুৱা এটা সুনাম আহি গ'ল এতিয়াও ল'ৰা ছোৱালী দেখিলে মোক নামেৰে সৈতে নামাতে BSc ছাৰ BSc ছাৰ বুলিহে মাতে এয়া গতিকে পাবই এদিন এটা আমাৰ ষ্টাফ মিটিং এখন হৈছিলে হেডমাষ্টাৰে কৈছেই গোটেই শিক্ষকবিলাকক ল'ৰা ছোৱালীক অলপ পিটন দিব লাগে ইটো কৰিব লাগে সেইটো কৰিব লাগে বুলি কৈছে এতিয়া ছাত্তাৰুদ্দিন আহমেদৰ কথা কওঁ তেওঁ ল'ৰা ছোৱালীক নিপিতে সেইকাৰণে মই তেওঁক কওঁ আপুনি কিয় বেট নিদিয়ে কিন্তু আপোনালোকে শুনক অথচ আপোনালোকৰ ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন পোৱা চব ল'ৰা ছোৱালীয়ে নিপিতে যদিও অংক বিষয়তে লেটাৰ পায় মই 20 বছৰ কৰিলোঁ কিন্তু ইমান দূৰ চাইকেল কৰি পেলাই ৰাস্তা ভাল নহয় বুলি ক'লোৱে নহয় 12 কিলোমিটাৰ যাওঁ 12 মাইল যাওঁ 12 মাইল আহোঁ তাৰপিছতে মই মানে মোৰ ঘৰৰ পৰা 5 কিলোমিটাৰমান দূৰত এখন হাইস্কুলত এজন BSc পোষ্ট এটা ওলাল তাৰপিছতে মই এইটোত IS অফিচত এপ্লাই কৰিলোঁ কৰি পেলাই এইখন স্কুললৈ মই ট্ৰান্সফাৰ হৈ আহিলোঁ আৰু ইয়াতে মই BSc টিচাৰ হিচাপে অংক আৰু BSc টিচাৰ বুলিয়ে কৈছোঁ আৰু অংক আৰু ছায়েন্সৰ শিক্ষক হিচাপে মই ইয়াতে বাকীখিনি সময় কটালোঁ আৰু ছিনিয়ৰিটি বেচিছত ৰিটায়াৰমেণ্টৰ আগত 5 বছৰ মই স্কুলখনৰ হেডমাষ্টাৰ হিচাপে এতিয়া প্ৰধান শিক্ষক হিচাপে ৰিটায়াৰ কৰিলোঁ 2004 1st আগষ্ট আৰু এইখিনিতে কওঁ তেতিয়া ৰিটায়াৰমেণ্টৰ বয়সৰ বছৰটো আছিলে 58 years গতিকে আব্বাই 60 বছৰ নহয় 58 বছৰহে চাকৰি কৰিব পাৰিছিল তুমি ঠিকেই কৈছা মোৰ পিছৰ মানুহবিলাকে কি এটা চোন একজেক্টলি মই পাহৰিছোঁ তেওঁলোকে 60 পালে কিন্তু মই 58 পালোঁ যে সেইকাৰণে মই 2004ত মই ৰিটায়াৰ কৰিলোঁ তাৰ পৰা কিন্তু মই এনেকুৱা শিকাই ভাল পাইছিলোঁ ল'ৰা ছোৱালী মোৰ শিকোৱাৰ হেঁপাহটো থাকিয়ে গ'ল আজিও আছে এইটো মই ৰিটায়াৰ হ'লোঁ তাৰপিছত ভাবিলোঁ এই স্কুল এখনকে কৰোঁ নেকি নতুন প্ৰাইভেট স্কুল এখন খোলোঁ এই তিলেন বৰা বুলি এজন MV স্কুলৰ শিক্ষক আমাৰ ল'ৰা ছোৱালীকেইটাই বুজি পায় এওঁলোকক পঢ়াইছে খুব নামী MV তেওঁ ৰিটায়াৰ হ'ল মোতকৈ এবছৰ আগত তেওঁৰ সৈতে আলোচনা কৰি ৰামেশ্বৰী সংঘ বিদ্যালয় বুলি এখন বিদ্যালয় খুলিলোঁ মৰিগাঁৱতে খুলি তাৰপিছতে মই কৈছিলোঁ অংকৰ অলপ গাড়ী সিহঁতে ক'লে ছাৰ ইমান শিক্ষক হিচাপে আপুনি নাহিলেও আমাৰ পৰিচালনা সমিতিত থাকিব আৰু লগতে অলপমান অংকৰ ছাইডটো আপুনি অকণমান গাইড দিব মই বোলো হ'ব গাইড দিয়াই নহয় মই পঢ়াই ভালেই পাওঁ গতিকে ক্লাছত 9 আৰু 10ত মই অংকৰ ইহঁতক অলপ শিকাই তাৰপিছতে তেনেকৈ 5 বছৰমান ইয়াতে থাকিলোঁ থাকি পেলাই
মোৰ ঘৰুৱা কামৰ হেঁচাত বাদ দিলোঁ। স্কুলখন এতিয়াও সুখ্যাতিৰে চলি আছে আৰু এতিয়াও মই মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট হৈ আছোঁ। এতিয়া আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আহিছোঁ। আপোনাৰ এই শিক্ষকতাৰ জীৱনকালত নিশ্চয় কিছুমান ভাল লগা ঘটনা আছে বা কিছুমান বেয়া লগা ঘটনা আছে। ভাল লগাখিনিকে কওঁ। নিশ্চয়। মই অলপ আগতে ক'লোৱে শিকাই খুব ভাল পাইছিলোঁ, কিন্তু ক'ব লাগিব নাগাবান্ধা হাইস্কুল এটা পিছপৰা অঞ্চলৰ এটা মানে স্কুল এখন। তেতিয়া আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট চাৰ্কল হোৱাই নাই, অবিভক্ত মৰিগাঁও জিলাত আমাৰ স্কুল আছিলে। অবিভক্ত মৰিগাঁও জিলাত তেতিয়া আটাইতকৈ ভাল ৰিজাল্ট কৰা স্কুল আছিলে দলৈগাঁও বুলি এখন মৰিয়াবাৰীৰ ফালে দলৈগাঁও হাইস্কুল আছিলে। চমৰ আলী হেডমাষ্টাৰ আছিলে, গতিকে খুব নাম কৰিছিলে, গোটেই জিলাৰ ভিতৰত প্ৰথম ভাল ৰিজাল্ট হয়। কিন্তু আমি নাগাবান্ধাই লাহে 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 কি কৰিলোঁ, দলৈগাঁও হাইস্কুলত চেৰ পেলালোঁ। গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত নগাঁও ডিষ্ট্ৰিক্টৰ অবিভক্ত নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ নাগাবান্ধা হাইষ্ট পজিশ্যনত আহি গ'ল। আৰু তোমাক এইখিনিতে কওঁ, আমাৰ ইমান পিছপৰা স্কুল, পিছপৰা অঞ্চল, তাৰ পৰা ল'ৰা ছোৱালী ষ্টেণ্ড কৰিছে 4th পজিশ্যন পাইছে, আতাৰ হোসেন চৌধুৰী বুলি এটা। আৰু বৰ্তমান কিমান ধুনীয়া আতাৰ হোসেন চৌধুৰী। আৰু মই নকওঁৱেই ছাৰ, তেতিয়াৰ শিক্ষকতা আৰু বৰ্তমানৰ শিক্ষকতাৰ মাজত চাগে বিভিন্ন ধৰণৰ পাৰ্থক্য আহি গৈছে। আৰু এই পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়ে মই আব্বাক আন এটা কথা সুধিব বিচাৰোঁ। আপুনি বাৰু কি ভাবে অতীতৰ শিক্ষকতা বা ছাত্ৰ ছাত্ৰীসকল আৰু বৰ্তমানৰ শিক্ষকতা বা শিক্ষকসকল তথা ছাত্ৰ ছাত্ৰীসকল এওঁলোকৰ মাজত কিবা আপুনি পাৰ্থক্য দেখা পায় নেকি? পাৰ্থক্য নক'লে নহয়, পাৰ্থক্য যথেষ্ট আছে। এতিয়া মই তোমাক আগতে ক'লোৱেই, আমি 12-15 মাইল চাইকেল চলাই যাওঁ, আমি দুজন শিক্ষক, আৰু আকৌ 15 মাইল আমি উভতি আহোঁ। অথচ 10টা বজাত স্কুল আৰম্ভ হয়, 10টা বজাত 10 মিনিট 15 মিনিট আগত পজিটিভলি, আধা ঘণ্টাৰ আগত পজিটিভলি আমি পাওঁ। বেয়া ৰাস্তা চাইকেল চলাই যাওঁ। কিন্তু আজিকালিতো ৰাস্তা পদূলি খুবেই ভাল হ'ল, এয়া হ'ল। অথচ এতিয়া শুনি থাকোঁ, বহুত কথাই শুনি থাকোঁ, শিক্ষক নিউজত দেখা পাওঁ, ছাত্ৰ ছাত্ৰী আহে, শিক্ষক নাই, শিক্ষক দেৰিকৈ আহে, আৰু ছুটি নাই, শিক্ষক গুচি গ'ল। সিদিনা নিউজত পাইছোঁ কোনোবা প্ৰধান শিক্ষক নাই। প্ৰধান শিক্ষক নহ'লে শিক্ষকবিলাকে ইটো সিটো কিবা কিবি কৰি থাকে এইবিলাক। কিন্তু আমাৰ দিনত তেনেকুৱা নাছিল। শিক্ষক যথেষ্ট ছিনচিয়াৰ আছিল, শিক্ষকেই আছিল। আৰু তুমি চোৱা, আৰু এটা উদাহৰণ দিওঁ, পাৰ্টিকুলাৰলি মই নাগাবান্ধা স্কুলৰ কথা ক'ব গৈছোঁ, আন স্কুলতো আছিলে তেনেকুৱা। কেতিয়াবা কোনোবা এজন শিক্ষক ছুটীত বা কিবা কাৰণত নাহিলে আমাৰ বাকীবিলাক মানুহৰ মাজত আমাৰ প্ৰতিযোগিতা চলে যে এই ক্লাছটোত শ্ৰেণীটোত কোন যাব। মোৰ কিন্তু থাকেই, কাৰণ সেইটো শ্ৰেণীত যাম, গৈ পেলাই তেওঁৰ সেই ছাবজেক্টটো ছ'চিয়েল ষ্টাডিজ মই নিশিকাওঁ, মোৰ অংশ শিকাম, মোৰ কোৰ্চটো অলপ এডভান্স কৰি দিম। ল'ৰা ছোৱালীখিনি লোকচান হোৱা নহয়, শিকিলে। এয়া কৰি আমাৰ কম্পিটিশ্যন থাকে না, নাই অমুকত এই ক্লাছ 8ত ক্লাছ 10ত অমুক শিক্ষকজন এইটো পিৰিয়ডত অহা নাই, মইহে যাম দেই, আন যাব নোৱাৰে। কিন্তু আজিকালিতো শিক্ষকক নক'লেও নহয়, শিক্ষকক নিজৰ পিৰিয়ডটোত যাবলৈ ঠেলি হেঁচি থাকিব লাগে। সেইটোত ময়ো আপোনাৰ হকে ক'ম বাৰু, সেইটোৰ অভিজ্ঞতা মোৰো কিছু আছে। মই বুলি আৰু তেওঁ বুলিয়ে নহয়, মোৰ খুব ছিনচিয়াৰ আছিলে শিক্ষকবিলাক। আৰু সেইকাৰণে তেনেকুৱা পিছপৰা দিনত আমি ল'ৰা ছোৱালীবিলাক এনেকুৱা, আমাৰ তেনেকুৱা স্কুলখনৰ পৰা আমাৰ DC হৈছে, এতিয়া চাইণ্টিষ্ট হৈ আছে গুৱাহাটীত, আৰু কিবা কিবি ইটো সিটো SDO, ইঞ্জিনিয়াৰটো ডক্টৰ অসংখ্য এনেকুৱা হৈ আছে। আমি পাৰিছিলোঁ। কিন্তু এতিয়া লাহে 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 স্কুলৰ পজিশ্যনটো বেয়া হ'ব লৈছে। খবৰ ৰাখোঁ মই, এতিয়া বেয়া হৈছে। মই ক'লোঁ নহয়, শিক্ষকবিলাকে নিজৰ পালটো মাৰিব খোজে, খালী আনৰ কোনোবা এজন শিক্ষক নহ'লে বোলে এইটো শিক্ষক নাই, হুলস্থুল কৰি আছে, তুমি যোৱাচোন, বাৰে কিবা কিবি আসোঁৱাহবিলাক দেখুৱাই থাকে। আমাৰ দিনত তেনেকুৱা নাছিল, শিক্ষক খুবেই ছিনচিয়াৰ আছিলে। আৰু ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীবিলাক ইমান চেণ্টিমেণ্টেল। মই আগতেও এবাৰ কৈছোঁ নহয়, মই বেট নিদিওঁ কাৰণে অপৰাধ। কিছুমান শিক্ষকে বেট টেট দিয়ে, মই বেট নিদিওঁ। আৰু ল'ৰা ছোৱালী কিমান চেণ্টিমেণ্টেল তুমি চাবা। এবাৰ ক্লাছ 9ত
ক্লাছ 9ত মই কিবা এটা শিকাই আছিলোঁ হোমৱৰ্ক দিছিলোঁ হোমৱৰ্কবিলাক চেক কৰিলোঁ মানে হোমৱৰ্ক নকৰা ল'ৰা ছোৱালীক মোৰ শাস্তিটো হ'ল আনবিলাকেও বহুতেই শাস্তি দিয়ে যে কিবা এটা নোৱাৰিলে ষ্টেণ্ড আপ অন দি বেঞ্চ এইটো নাইবা নীল ডাউন অন দি বেঞ্চ এইটো ষ্টেণ্ড আপতকৈ নীল ডাউনটো আৰু অলপ মানে বেছি শাস্তি তাৰপিছতে একেধৰণৰ অপৰাধ এটা কৰাৰ কাৰণে এটা ল'ৰাক মই মানে এই নীল ডাউন কৰালোঁ আৰু এটাক ষ্টেণ্ড আপ কৰালোঁ নীল ডাউন কৰা ল'ৰাটোৱে একদম মোক অভিযোগ দিলে বোলে ছাৰ তাক মোক আঁঠু কৰালে তেওঁক দেখোন কৰা নাই মই বোলো তুমিতো মোক অভিযোগ কৰিলা কিন্তু তাৰ ফালে চোৱা তাক খাৰা হ'বলৈ দিওঁতে সি কান্দি আছে চকু পানী মচিছে দেখিছানে তুমি কিন্তু হাঁহি আছা গতিকে তাতকৈও যদিও চিভিয়াৰ পানিছমেণ্ট মই দিছোঁ তুমি কিন্তু এতিয়াও লাজ পোৱা নাই আৰু কষ্ট পোৱা নাই তাক থিয় হ'বলৈ দিওঁতেই সি লাজ পাইছে গতিকে ল'ৰা ছোৱালীবিলাক এনেকুৱা ভাল ল'ৰা ছোৱালী বহুতেই আছিল খুব চেণ্টিমেণ্টেল সেইকাৰণে মই ল'ৰা ছোৱালীক শাস্তি দি দৈহিক শাস্তি দি ফিজিকেল কিবা এটা শাস্তি দি পেলাই মই বৰ বেয়া পাইছিলোঁ এনেই সিহঁতক এনেকুৱা কৰিলেই কিন্তু আজিকালি ল'ৰা ছোৱালীটো তুমি চোৱা আজিকালি ল'ৰা ছোৱালী তেনেকুৱা নহয় আজিকালি ল'ৰা ছোৱালী নহয় অভিভাৱকো নহয় আৰু ল'ৰা ছোৱালীক মই বেট নিদিওঁ আমাৰ বেট দিয়া মানুহ আছিলে তেতিয়াতো বেট দিবলৈয়ে দিছিল আৰু সেইকাৰণে শিক্ষাটোও ভাল আছিল এতিয়া বেট ছিষ্টেমটো নাইকিয়া কৰাৰ কাৰণে শিক্ষক এইটো খুব ঢিলা হৈ গ'ল আৰু তেতিয়া শিক্ষকে কোনোবা এজনক বেট দিলেও অভিভাৱকে অভিযোগ নকৰে শুনিলে কয় বোলে ঠিক আছে ছাৰ ভাল কৰিলে তাক আৰু দিব দেই শিক্ষকৰ প্ৰতি শ্ৰদ্ধা ভাৱ এটাও থাকে ভয়টো ভয়ে সেইখিনি সময়ত শ্ৰদ্ধাও বহুত বেছি আছে তেতিয়াতো তোমাৰ বেটেই নহয় এনেই শ্ৰদ্ধা ভক্তি আছে ল'ৰা ছোৱালীয়ে দূৰতে চাইকেলৰ পৰা নামিব নমস্কাৰ দিব চালাম দিব শিক্ষকৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আছিল আজিকালি তোমালোকৰ ছাত্ৰ ছাত্ৰীয়ে দেখিলেও ওচৰতে চাইকেল চলাই গৈ নেদেখা ভাবি গুচি যায় ইতিমধ্যে আমি আব্বাৰ জীৱনৰ শিক্ষকতা তেওঁৰ শিক্ষাৰ জীৱনৰ বিষয়ে বিভিন্ন কথা জানিলোঁ এতিয়া আহিছোঁ কিছু পৰিয়ালৰ ফালে আৰু পৰিয়ালৰ যেতিয়া নাম ল'ম তেতিয়াই তেওঁৰ অৰ্ধাংগিনী এতিয়া আমি জানিম আব্বাৰ পৰা আম্মাৰ কিছু কথা আব্বা এতিয়া আম্মাৰ ওচৰলৈ আহিছোঁ আম্মাৰ কথা আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ 1978 আমাৰ বৈবাহিক জীৱনটো আৰম্ভ হয় তোমাৰ আম্মাৰ ঘৰ আছিলে ৰহাৰ পৰা 1.5 কিলোমিটাৰমান পশ্চিমত দীঘলীত নামে এখন গাঁৱত আৰু তেওঁ গাঁওখনৰ প্ৰথমগৰাকী মহিলা গ্ৰেজুৱেট আছিলে মই আগতে গাঁওখন চিনিয়ে নাপাওঁ কিন্তু কয় মানুহে আৰু আল্লাই ভগৱানে যাক য'ত যেনেকৈ যোৰা লিখিছে আৰু তেনেকেই হ'ব তেনেকৈ এজন মানুহে সন্ধান দিলে সেইমতে গৈ আমাৰ মাজত কথা বতৰাত মিলা মিছা হ'ল আমাৰ হ'ল তেওঁ কিন্তু তেতিয়াই 12 বজীয়া হাইস্কুলৰ শিক্ষয়িত্ৰী আছিলে শিক্ষক আৰু শিক্ষয়িত্ৰী গতিকে দুই ঘৰৰ মাজত কথাবিলাক মিলি আমাৰ বৈবাহিক জীৱনটো সম্পন্ন হ'ল তাৰপিছতে আমাৰ ঘৰলৈকে আহিল মোৰ পৰা এতিয়া চোৱা মোৰ পৰা তেওঁৰো 15 কিলোমিটাৰমান হয় তেওঁ যাব লাগে অলপ পূবলৈ আৰু মই 15 কিলোমিটাৰমান যাব লাগে পশ্চিমলৈ দুয়ো খাই বিপৰীতমুখী গতিকে দুয়োটাই দুফালে গুচি যাওঁ আৰু গৈ পেলাই আৰু তেনেকৈ আমাৰ সংসাৰবোৰ আগবাঢ়িল বাহ আব্বা আপোনাৰ 4গৰাকী ল'ৰা ছোৱালী আৰু তেওঁলোক নিজৰ নিজৰ ঠাইত আজি সুপ্ৰতিষ্ঠিত এগৰাকী ব্যক্তি কেনেদৰে তেওঁলোকক ডাঙৰ কৰিছিল কাৰণ আপোনাৰ দুগৰাকী শিক্ষক আৰু শিক্ষয়িত্ৰী আছিল আৰু কৈছে আপুনি যে দুগৰাকী দুফালে ভিন্ন ভিন্ন দিশত যায় কিদৰে সেইখিনি সময়ত আপুনি 4গৰাকীকৈ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰি আজিৰ এই দিনটোলৈ আনিছিল তুমি বহুত ভাল প্ৰশ্নই সুধিছা আজিকালি এই দুটা নাতি ল'ৰা ইহঁতৰ লগত থাকি এতিয়াতো ৰিটায়াৰ্ড অৱস্থাত সিহঁতৰ লগতে খেলি ধূলি থাকি যিটো অভিজ্ঞতা হৈছে আমি যে 4টা ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ দীঘল কৰিলোঁ ভাবিলে খুব আচৰিত লাগে মাক কৈছোঁৱে মাক 15 কিলোমিটাৰ পূবে যায় মই 15 কিলোমিটাৰ পশ্চিমে যাওঁ ল'ৰা ছোৱালী এৰি থৈ যাওঁ অৱশ্যে আমাৰ যৌথ পৰিয়াল আছিলে আমি ধুনীয়াকৈ ৰাতিপুৱা শুই উঠি সোনকালে সিহঁতক খুৱাই বোৱাই ঠিকভাগ কৰি থৈ যোৱাৰ পাছত আমাৰ ককাইদেউ আছিলে বৌদেউ আছিলে সিহঁতৰ হাতত দি থৈ গুচি যাওঁ কাম কৰা ছোৱালী এজনী আছিল
তেওঁলোকে ধুনীয়াকৈ কি কৰিলে লালন-পালন কৰে আৰু ল'ৰা ছোৱালী ধুনীয়াকৈ চোতালত খেলি থাকে, ইটো সিটো খেলে, গুটি খেলে, কিবা খেলে, এইখন কৰিয়ে থাকে আৰু তাৰপিছত আমি দুই আহি পাওঁ। আমি মাক বাপেক যে আহিছোঁ, ল'ৰা ছোৱালী আমাক নিবিচাৰে। আমি ধুনীয়াকৈ আকৌ কিবা টিফিন চিফিন খাই কৰি লৈ বাবা ক'ত আছা, আইজনী ক'ত আছা কৰি ধুনীয়াকৈ সিহঁতক আকৌ আনি লওঁ, আনি মৰম চেনেহ কৰি আমাৰ বিচনাত উঠাই লৈ মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰিলোঁ। এয়া সিহঁতৰ শিক্ষা জীৱন আহি গ'ল। গতিকে সিহঁতক মোৰ ডাঙৰ ল'ৰাটো প্ৰাইমাৰী গাঁৱৰ স্কুলতে কমপ্লিট কৰাৰ পাছত আপাৰ প্ৰাইমাৰী আৰু হাই স্কুল জালুগুটি হাই স্কুলতে মই পঢ়া স্কুলখনতে তাতে সমাপ্ত কৰিলে। আৰু ফিৰোজ 2 নম্বৰ ল'ৰা, 3 নম্বৰ মোৰ ছোৱালী, ইহঁত দুটাই দন্দুৱা MV স্কুলত আপাৰ প্ৰাইমাৰী ল'ৱাৰ প্ৰাইমাৰী কমপ্লিট কৰিলে। আৰু সৰু ল'ৰাটো মুস্তাক আহমেদ, তেতিয়া আমি আমাৰ সাপমাৰী গাঁৱৰ পৰা মৰিগাঁৱলৈ শ্বিফ্ট কৰিলোঁ। অৱশ্যে ল'ৰা ছোৱালীকেইটা পঢ়োৱাৰ খাতিৰত ইয়াক আহি পেলাই মৰিগাঁও MV স্কুলতে দিলোঁ। ইয়াতে আপাৰ প্ৰাইমাৰী ল'ৱাৰ প্ৰাইমাৰী কমপ্লিট কৰিলে। কৰি ফিৰোজ আৰু শামীম আহমেদ ছোৱালী আৰু মুস্তাক আহমেদ MV স্কুল পাছ কৰাৰ পাছত মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰপাছ স্কুলৰ পৰাই তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলে। তেওঁলোকে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। এইখিনিতে মই আন এটা প্ৰশ্ন সুধিব বিচাৰোঁ, কাৰণ আমি প্ৰায়ে দেখোঁ যে অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত কিছু পিছপৰা বুলি কোৱা হয়, যে অসমীয়া মাধ্যমত পঢ়িলে ল'ৰা ছোৱালী আগবাঢ়িব নোৱাৰে। আজিকালিৰ দিনত অভিভাৱকসকলে ইংৰাজী মাধ্যমটোকহে গুৰুত্ব দিয়ে, কিন্তু আপোনাৰ গোটেইকেইটা ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমৰ আছিল আৰু তেওঁলোকৰ ফলাফলবোৰো খুব ভাল আছিল। আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকে কেনেধৰণৰ ফলাফল কৰিছিল? এইটো মাধ্যমটো কোনো এটা মেটাৰ নহয়, বুজিছানে? আমাৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমতে পঢ়ি গৈছে। মেট্ৰিকত ফিৰোজ আহমেদ পজিশ্যন পাইছে, 10th পজিশ্যন ষ্টেণ্ড কৰিছে। আমাৰ ছোৱালীজনী শামীম আহমেদ মানে তেওঁ গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰতে ফাৰ্ষ্ট হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত। পেপাৰ মিলে মাতি নি পেলাই বঁটাও দিছে, জাগিৰ পেপাৰ মিলে। মুস্তাক আহমেদ অল ছাবজেক্ট লেটাৰ পাইছে, পাই পেলাই সি কেইটামান নম্বৰৰ কাৰণে, মই নম্বৰকেইটা নকওঁ তাৰ দুখ লাগিব ক'লে, কেইটামান নম্বৰৰ কাৰণে সি পজিশ্যন নাপালে। এনেকৈ ল'ৰা ছোৱালী যথেষ্ট ভাল ৰিজাল্ট কৰিয়ে গৈছে। এইটোৰ কাৰণে আল্লাই মানে ভাবোঁ যে আমি শিক্ষক শিক্ষয়িত্ৰী আৰু নিষ্ঠাৰে যে কাম কৰোঁ তাৰ কাৰণে আল্লাই কিবা কৰিছে আমাক ল'ৰা ছোৱালী ভাল হোৱা। তাৰপিছত আমি কলেজীয়া জীৱন আৰম্ভ হৈ গ'ল সিহঁতৰ। কলেজীয়া জীৱনত মুস্তাক আৰু ফিৰোজক দুইটাকে কটনলৈ পঠালোঁ, কিন্তু ছোৱালীজনী ছোৱালী মানুহ বুলি তেতিয়া অলপমান আকৌ ছোৱালী মানুহ দূৰলৈ পঠিয়াবলৈ অলপ সংকোচ লাগে নহয়, তাই অকণমান দিওঁ। তাৰপিছতে তেওঁ মৰিগাঁও কলেজতে দিলোঁ। গতিকে ফিৰোজ আৰু মুস্তাক তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পাছত কটন কলেজৰ পৰা তেওঁলোক দুইটাকে সুধিলোঁ যে কাৰ কি লক্ষ্য। মোৰ আকৌ এনেকুৱা কথা, ল'ৰা ছোৱালীয়ে যিটো লক্ষ্য কৰে তাৰ পৰা মই সিহঁতক বঞ্চিত কৰিব নোখোজোঁ। সিহঁত দুইটাই ক'লে নাই আমাৰ ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা। ছোৱালীজনীক সুধিলোঁ, তাই ক'লে নহয় মই ডাক্তৰ হ'ম। মই বোলো ঠিক আছে, হ'ব পাৰিলেতো ভালেই, যাৰ যি লক্ষ্য তাৰ পৰা মই বিচলিত নকৰোঁ। সেই হিচাপে দুইটা ল'ৰাই কটন কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰাৰ পাছত যিজনে এণ্ট্ৰেঞ্চ দিব লাগে দি ফিৰোজ আহমেদ তেওঁ NIT শিলচৰত সি পালে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। মুস্তাক আহমেদে সি এখন চেন্নাইৰ ভাল SRM বুলি এখন কলেজ, SRM কলেজত সি তাক পঠিয়াই দিলোঁ। আৰু ছোৱালীজনী মৰিগাঁও কলেজত পঢ়িয়েই ফাৰ্ষ্ট টাইমতে মেডিকেলত ছিট পাই গ'ল, AMC ডিব্ৰুগড়। গতিকে তাইক তালৈ পঠিয়াই দিলোঁ, তাৰ পৰা ডক্টৰ হৈ আহিল আৰু ইহঁত দুটা আৰু এই ঠাইৰ পৰা ইঞ্জিনিয়াৰ হৈ আহিল। আহি পেলাই এতিয়া সিহঁতৰ অলপ কৰ্মময় জীৱন আৰম্ভ কৰিলে। অৱশ্যে ফিৰোজৰ এটা আকৌ ইচ্ছা আছিলে যে MBA, সি MBA কৰিব। MBA কৰিবলৈ সি ট্ৰাই কৰি আল্টিমেটলি মানে কোনোবা MBA ইনষ্টিটিউটত ঠাই পাইছিলে ইণ্ডিয়াৰ ভিতৰত, সি বৰ ইচ্ছা নকৰে। সি আকৌ আহমেদাবাদ যিখন মানে ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট টপ, তাত যাব বিচাৰে। অৱশ্যে 5 বছৰ চাকৰি কৰাৰ পাছত সি আহমেদাবাদত মানে MBA কৰি গুচি আহিল। এটা 2 বছৰীয়া কোৰ্চ আছিলে। এতিয়া ডুবাইত প্ৰডাক্ট মেনেজাৰ হিচাপে
কৰ্মৰত হৈ আছে। আৰু মোৰ সৰু ল'ৰাটো মুস্তাক আহমেদ, তেওঁ আমষ্টাৰডামত মানে চেন্নাইৰ পৰা আমষ্টাৰডাম গ'ল আৰু তাতে ছিনিয়ৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে তাতে কৰ্মৰত হৈ আছে। দুফালে আছে আৰু আমি মানুহবিলাকে কয় আপুনি খুব ভাগ্যৱান, আপোনাৰ ল'ৰা ডুবাইত আছে, আমষ্টাৰডামত আছে। অৱশ্যে আমি মাক বাপেকে কেতিয়াবা চিন্তা কৰোঁ ল'ৰা ছোৱালী ইমান দূৰত আছে, এইটোলৈ আমাৰ এটা চিন্তা হৈ থাকে, সিহঁতৰো আমালৈ চিন্তা হৈ থাকে। তো এইখিনিতে এটা কথা ক'ম, আজিকালি টেকন'লজিৰ যুগ কাৰণে অলপ ভাল লাগে, কি খাইছে কি নাই কি কৰিছে, আমি কি খাইছোঁ কি কৰিছোঁ অলৰেডি ভিডিঅ' কলিং চলি থাকে, ৰাতিপুৱা এবাৰ গধূলি এবাৰ। সেইকাৰণে ল'ৰা ছোৱালী দূৰত থাকিলেও অৱশ্যে ওচৰতে থকা যেন লাগি আছে এতিয়া। ল'ৰাকেইটাৰ কথা বহুত ধুনীয়াকৈ ক'লে। এতিয়া ছোৱালীজনীৰ বিষয়ে অলপ জানো। ছোৱালীজনী তাইতো মই ক'লোৱে মৰিগাঁও কলেজতে পঢ়িলে যদি মৰিগাঁও কলেজৰ পৰাই তাইতো ফাৰ্ষ্ট টাইমতে মেডিকেল পালে, মেডিকেল কমপ্লিট কৰাৰ পাছত PG কৰিলে, PG কমপ্লিট হ'ল। PG কমপ্লিট হোৱাৰ পাছত সিহঁতৰ এটা কম্পিটেটিভ এক্সামিনেশ্যন হয়, তাতে তাই ছেকেণ্ড পজিশ্যন পালে। ছেকেণ্ড পজিশ্যন পোৱাৰ কাৰণে একটা ডিষ্ট্ৰিক্ট লেভেলতে ডিষ্ট্ৰিক্টতেই তাইৰ এপইণ্টমেণ্ট হ'ল। আমাৰ মৰিগাঁৱতে ঘৰ আৰু মৰিগাঁও চিভিল হস্পিটেলতে তাই মেডিচিনৰ ডক্টৰ হিচাপে বৰ্তমান কৰি আছে। আমাৰ ঘৰৰ পৰা 5 মিনিট লাগে। আকৌ ছোৱালীজনী বিয়াও হ'ল মোৰ, বিয়া দিলোঁ যদিও আকৌ হস্পিটেলৰ পৰা আমাৰ পশ্চিম পিনে ঘৰ, 5 মিনিট লাগে। আৰু মোৰ জোৱাই ঘৰ সৰফৰাজ আহমেদ, তেওঁ চাৰ্জিকেলৰ ডক্টৰ। এতিয়া আহমেদাবাদত 3 বছৰীয়া কোৰ্চ এটা কৰি কেঞ্চাৰৰ ওপৰত ছুপাৰ স্পেচিয়েলিটি কৰি আহিলে। তেওঁলোকৰ ঘৰৰ ফালেও গ'লে কেৱল 5 মিনিটতে পাই যায়। গতিকে খুব ধুনীয়াকৈ ইয়াতে আছে। ডাঙৰ ল'ৰা বোৱাৰী আমাৰ লগতে থাকে, একেলগে থাকোঁ। আৰু সিহঁতে আমাৰ লগত থকাৰ কাৰণে বহুত ভাল লাগে। বাকী ল'ৰা দুটাই যদিও টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট আমাক অৰিহণা দি থাকে, অথচ সিহঁত দূৰত থাকে। আমাক চোৱা চিতা কৰিবলৈ সিহঁতে তৎক্ষণাতে নাপাবহি। সেইকাৰণে আমি ল'ৰাটোৰ লগত থকাৰ কাৰণে আমি বহুত ভাগ্যৱান বুলি ভাবোঁ তাক লৈ। আৰু ল'ৰাটো আৰু মোৰ বোৱাৰীয়ে আমাক যথেষ্ট খেদমতি কৰে, এয়া কৰে, চোৱা চিতা কৰে, ভাল লাগে। নাতি ল'ৰা এটাও হ'ল, নাতি ল'ৰাটো 8 বছৰ 9 বছৰমান হৈছে। ইহঁতকে লৈ এতিয়া আৰু আমি আৰু মজ মস্তি কৰি আছোঁ আৰু এইটো বয়সত ভাল লাগিছে। বা আপুনি ইমান গৌৰৱেৰে আপোনাৰ ল'ৰা ছোৱালীকেইটাৰ কথা ক'লে, ইয়াৰ অন্তৰালৰ কাৰণ কি হ'ব পাৰে বা আপুনি কাক ধন্যবাদ দিব বিচাৰে? ধন্যবাদ মানে 1 নম্বৰতে মই এটা কথাই ক'ব খোজোঁ যে মাক শিক্ষয়িত্ৰী আৰু মই শিক্ষক, আৰু আমি দুয়োৱে খুব অকপতে আমি কৰ্মময় জীৱনটো আমি শেষ কৰিছোঁ, কোনোদিন ফাঁকি দিয়া নাই। সেইকাৰণে বোধ কৰোঁ আল্লাই মোৰ ল'ৰা ছোৱালীক এইখিনি হ'বৰ কাৰণে মানে সামৰ্থ্য দিছে। 2 নম্বৰ কথা, আমি দেখিছোঁ কোৱে বাৰে ল'ৰা ছোৱালী স্কুললৈ যায় আহে, ক'ৰবাত ওলাই যায়, কিবা হয়, মাক বাপেকে গমেই নাপায়। কিন্তু মোৰ ল'ৰা ছোৱালী তেনেকুৱা নহয়। মোৰ ল'ৰা ছোৱালী এনেকুৱা, স্কুললৈ গ'ল আহিল আৰু বাকীখিনি সময় মাক বাপেকৰ লগত সংগ দিয়ে থাকে। আমাৰ লগতে আমি চাহৰ টেবুলত, ভাতৰ টেবুলত আমি দিনটোৰ অভিজ্ঞতাৰ বিষয়ে কথা পাতোঁ। আৰু সিহঁতে কোনো সময়ত আমি যে মাক বাপেক এনেকুৱা নাভাবে, আমি বন্ধু বান্ধৱৰ দৰে কথা পাতোঁ। আমিও মৰম কৰি বন্ধু বান্ধৱৰ দৰে কথা পাতোঁ। দিনটোত সিহঁতে কি পালে কি নাই, আমি কি পালোঁ কি নাই, গোটেই অভিজ্ঞতাখিনি আমাৰ মাজতেই বিনিময় হয়। সেইকাৰণে মোৰ ল'ৰা ছোৱালীয়ে লগ সংগ বিচাৰি ৰাতি গধূলি ক'ৰবাত ফুৰিবলৈ ওলাই নাযায়। আৰু 2 নম্বৰ কথা, মানে মাক শিক্ষয়িত্ৰী, আৰু শিক্ষয়িত্ৰী হ'লেও ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী, আৰু মইতো ক'লোৱে মই অংক আৰু ছায়েন্সৰ শিক্ষক। গতিকে সাধাৰণতে ল'ৰা ছোৱালীক বেলেগত পঢ়িবলৈ, টিউশ্যন কৰিবলৈ অংক আৰু ইংৰাজী বিষয়তে যায়। গতিকে তেওঁলোকে ক্লাছতে যি শিকিলে, যিখিনি আয়ত্ব কৰিব নোৱাৰে সেইখিনি আমি আমাৰ ঘৰৰ মাজতে ডিছকাছ কৰোঁ, কৰি পেলাই সিহঁতৰ পৰিপূৰকখিনি আমি কৰি দিওঁ। এনেকুৱা কাৰণতে আমি ধৰি লৈছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি আল্লাই দয়া কৰি এইখিনি আগবঢ়াই নিব পাৰিছে। আৰু আমাৰ ল'ৰা ছোৱালী তেনেকুৱা অন্য ল'ৰা ছোৱালীৰ নিচিনা দুষ্টামিও কৰা নাই, ভালেই হ'ল। এইটো আল্লাৰ দান বুলি ভাবিছোঁ। আৰু আটাইতকৈ বেছি ভাবিছোঁ যে আমি যে শিক্ষক শিক্ষয়িত্ৰী, তাৰ কাৰণে আল্লাই আমাৰ ল'ৰা ছোৱালী ভাল কৰিছে।
হয় নিশ্চয় ইয়াত আল্লাহৰ দান বুলিয়ে ক'ব লাগিব কাৰণ আপোনাৰ সন্তানে আপোনাক আৰু আম্মাক হজলৈও লৈ যাবলৈ সক্ষম হৈছিল আৰু যিটো ক্ষেত্ৰত আমি নিজে জানো যে আব্বাৰ এইটো বয়সত বহুত মানুহে যাব নিবিচাৰে আম্মাৰো বয়স হৈছে আৰু তেওঁলোক দুজনৰে গা ইমান এটা ভালো নাথাকে কিন্তু দুলকাই মানে ফিৰোজ আহমেদে বহুত কষ্ট কৰি বুজাই বঢ়াই আম্মা আব্বাক হজলৈ লৈ গৈছিল আৰু এই কথাষাৰ এইকাৰণে কৈছোঁ আব্বাক দেখিছে আব্বাৰ কাৰণে দোৱা কৰিব তেওঁ বহু বছৰ জীয়াই থাকক আৰু এই বয়স থাকিলেই বয়স হ'লেই যে মানুহে একো কৰিব নোৱাৰে তেনেকুৱা কথা নহয় এনেকুৱা বয়সতো মানুহে সকলো কাম সুন্দৰভাৱে কৰি যাব পাৰে কেৱল মনত বল থাকিব লাগিব মানসিকভাৱে শক্তিশালী হ'ব লাগিব আৰু আন এটা ভাল লগা কথা হ'ল যে মই নেদাৰলেণ্ডত যোৱাৰ আগতেই মানে বোৱাৰী নেদাৰলেণ্ড গৈ পোৱাৰ আগতে মোৰ শহুৰ আৰু শাহুৱে মোৰ ঘৰখন তাতে চাই আহিছিল আৰু মোক আহি কৈছিল যে তোমাৰ ঘৰখন সুন্দৰভাৱে আছে কেৱল তোমাৰ অহাৰহে দিন আমি বাট চাই আছোঁ গতিকে এই বয়সত তেওঁলোকে ইউৰোপো ভ্ৰমণ কৰিছে গতিকে যিসকলৰ ল'ৰা ছোৱালী বিদেশত থাকে তেওঁলোকৰ বাবে মই কৈছোঁ বয়সস্থ হ'লেও নিজৰ অভিভাৱকক এবাৰ নিজৰ ঘৰখন দেখুৱাই আনিব সেই আনন্দটো মই মোৰ হাজবেণ্ডৰ মুখত দেখিছোঁ আজিও দেখোঁ গতিকে এইটো মোৰ এই গোটেই ইণ্টাৰভিউৰ শেষৰ এটা এডভাইচ আপোনালোকে লৈ ল'ব আব্বা প্ৰায় আমি শেষলৈ আগবাঢ়িছোঁ সঁচাকৈ বহুত ভাল লাগিল মই কেতিয়াও কাৰো ইণ্টাৰভিউ লৈ পোৱা নাই আমাৰ এই চেনেলটো বহুত বেছি নতুন হয় আমি কেইদিনমানৰ কাৰণে অসমলৈ আহিছিলোঁ আৰু অসমত আহি আৰু আব্বাৰ পৰা আমি দুৱা বিচাৰিছোঁ যাতে আব্বাই যিদৰে নিজৰ জীৱনটো কটালে তেওঁৰ 10% যাতে আমি ল'ব পাৰোঁ আৰু সেই শিক্ষাৰে আগবাঢ়ি আমি জীৱনটো আগুৱাই যাব পাৰোঁ আৰু এইখিনিতে আব্বায়ো দৰ্শকৰ প্ৰতি কিবা এটা ক'লে আমি ভাল পাম ধন্যবাদ থাকিল আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ ল'ৰা ছোৱালীবোৰ আনৰ ল'ৰা ছোৱালীও যাতে এনেদৰে ধুনীয়াকৈ আগুৱাই নিয়ে আল্লাই দয়া কৰে এই মোৰ আল্লাহৰ ওচৰত কামনা দোৱা আজি আমি ইমানতে এৰিছোঁ পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ